তো গৈ আছোঁ আজি পাহাৰীয়া মাছকে খাম বুলি ভাবিছোঁ। ইয়াৰ পাহাৰ এলেকাত অলপতো পানী থাকে জানাই, তো তাতে মাছ থাকে নে নাই তাকে আজি মাৰি চাম আৰু চাওক পানী কেনেকৈ আছে। ইয়াৰ পৰা মানুহ খায়ো পানী পাহাৰত আহিলে পিয়াহ চিয়া লাগিলে। তো এইবোৰ দেখিছে ঝৰ্ণাৰ পৰা পানী আহে, পাহাৰ এইবোৰ চব ঝৰ্ণাৰ পানী। ইয়াত কিন্তু বহুত মাছ থাকে, মানে আগতে ধৰিছিলে ইয়াত মাগুৰ মাছ বহুত থাকে, শ'ল মাছো থাকে। তো এতিয়া আছে না নাই আমি মাৰি চালেহে গম পাম। তো কিন্তু পানী নুশুকাই, ইয়াত পানী ওলাই থাকে, এইটো পানী শুকাব নোৱাৰে। তো এইটো বৰশী বা এনে কিবা ফান কটাব লাগিব আৰু। তো আমি এয়া বাঁহ লৈ আনিছোঁ, কিবা আগে পিছে ইউটিউবত চাইছে চাগে, তো তেনেকৈ পদ্ধতিৰে মাৰিম আৰু। সেইফালে পানী আছে। তো এয়া দেখিছে ঝৰ্ণাৰ পৰা পূৰা পানী আহে, এইবোৰ পানী। তো এইবিলাকতে মাছ থাকে, বহুত পানী কমি গৈছে এতিয়া। তো এতিয়াও পাহাৰৰ পৰা পানী আহি আছে এইবোৰ। তো এইবিলাক আমি সৰুৰে পৰা আহোঁ, কুকুৰা মাৰি খাইছিলোঁ বহুতে। সেইটো নাহোঁ আৰু আজি আহিলোঁ আৰু ফ্ৰী টাইম পাইছোঁ যদি এনে বুজি যাবি না। আনিলোঁ এইবিলাক দি আজি মেৰামতি কৰি ফান বনাব লাগিব। ফানটো ইয়াতে হ'ব। তো কেনেকৈ ফান বনাম এই দুইটো একেলগে জইন কৰি দিম বুলি ভাবিছোঁ। কেনেকৈ জইন কৰোঁ আঠা লৈ পাথৰ আছে কাট দিলে হয় মাছ বেছি ডাঙৰ হয়। খাপ 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 কৰি আটাৰি জোৱা কৰি দিয়ে বীজ দিছোঁ। তো এয়া হৈ গ'ল দুটা, মানে এক লগত জইন কৰি দিম ইয়াক এনেকৈ দেখিছে জইন হৈ গ'ল। তো এতিয়া বান্ধিব লাগিল। আমাৰ ফানটো ৰেডি হৈ গ'ল। মানে মাছক আকৰ্ষণ কৰিবৰ কাৰণে আমাৰ শুকনা মাছ আছে আৰু লগতে ঘি, ইটো পূৰা বটি দিব লাগিব। চাই থাকক ডাঙৰ কৰিব আমি ফুটাটাৰ ওপৰত থাকিব লাগিব। মাছটা খাবাই নাপাব, চুংবাহে লাগে এবাৰহে লাগে আমাক, পুৰি যাব এটা ঘিটা দিছা খুচৰা। এয়া ঘি চি পৰা ইয়াত সোমাই দি দিম। এইবোৰ দেখিছে শুকনা মাছ, মাছৰ জেপাই শুকনা মাছ। বান্ধি দিয়া এখন এতিয়া মেজাৰমেণ্ট কৰি ল'ব লাগিব। ফান ৰেডি, একবাৰ চাওঁ পাবি ঠিক আছে। এটা খানা খাই না নাই চিংব ডাঙৰ খোপাটো বেছি ডাঙৰ হৈ গ'ল। তো দেখিছে তো ইয়াক আমি যাব দে, মাছকেইটা যাব দে, মাছকেইটা যাব। বাও কি মাছে মাছ, ডাঙৰ মাছ। আৰু ইয়াত কিন্তু ডাঙৰ ডাঙৰ মাছো আছে ৰে, কিন্তু বৰ্তমান আছে না সেইটোহে গম নাপাওঁ। কিন্তু ইয়াতো দিয়া হ'ল আৰু চাওঁ কেনেকৈ মাছ আহে। অলপ এইখিনি দি দিম নে কি? এইখিনি মাছকেইটা বাছ। তাতে দিলে হ'ল, তাতে দিলে হ'ল বাছ। বঢ়িয়াকৈ হিলাই দে। এইখিনি এনেকৈ থাকিলে হ'ল দে, মজা। গৈছে 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 মাছ গৈছে, মাছ গৈছে। লগাই দিছোঁ ফানখন, এইটো দেখক। তো চাব আৰু আগলৈ। ইয়াত দেখক ভিতৰত বহুত পানী আছে, বহুত ডেঞ্জাৰ জেগা এইটো। ইয়াৰ পানী নুশুকাই একদম। আধা ঘণ্টা
20 মিনিটমান ৰখোঁ আৰু ৰখি চাওঁ পিছত টানি চাম। Meanwhile, later. তো সময় হৈ গ'ল 20 মিনিট আধা ঘণ্টামান হ'লে। তো চাওঁ এইফালে ঘূৰাইছে মাছ ক'ত ওলাই গেলে বটলটা হোৱা নাই ওলাই গৈছে এটাও নাই এটাও নাই বে সেই বেকাৰ ভিডিঅ' কৰি টানলে যায় চাইড দিলে ডাইৰেক্ট ডুবি যায় ওইটাই লওক এবাৰ দেখিলে বন্ধ কৰ চব পাইপ বিচাৰি আনিছোঁ পাইপ কামটো উল্টা ফালেদি ঢুকাই দিলে উল্টা ফেণ্ডিতে কৈ আছো আমাৰ পৰা